অ' মা মোক ভাইটিয়ে পিটিছে। ঐ মই তোক কেতিয়া পিটিলোঁ হা? কেতিয়া পিটিলোঁ? মিছাকে নকবি আকৌ। কি পিটিছ আকৌ তই? অ' মা বায়ে পঢ়া নাই, মই পঢ়ি আছোঁ। কল 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 এবিধ ফল, কল খালে গাত হয় হাতীৰ সমান বল। অ' বাবা, মই এটা কথা ভাবি পোৱা নাই, এই ৰাৱণৰ যে 10টা মাথা আছিল, সিনো গেঞ্জি কেনেকৈ পিন্ধিছিল বাৰু? বায়েহে চিঞৰ বাখৰ কৰি আছে, মই নাই কোৱা। অ' মামা মোক চোলা এটা আনি দিবিচোন দেই, লগৰবিলাকে ইমান ধুনীয়া ধুনীয়া চোলা পিন্ধিছে, মোৰ চোলা নাই, মোক চোলা এটা আনি দিবিচোন। হ'ব দে, বাপেৰে কমাই ল'লে। অ' আপুনি আহিলে? অ' আহিলোঁ, বুজিছা। আজিহে একো এটা চুৰ কৰিব নোৱাৰিলোঁ, কাকো ডকাইতো কৰিব নোৱাৰিলোঁ, দুচাটমান খাইহে আহিছোঁ। আপোনাৰ এই চৰিত্ৰটোৰ কাৰণে নিজেও মৰিব, আমাকো মাৰিব এদিন। আলা আছে পোৱা হৈছোঁ ল'ৰা ছোৱালী আগত, আপোনাৰ এই স্বভাৱটো কেতিয়ানো যাব। হ'ব দে, লঘোণে ধন নথকাকৈ তহঁতকতো কৈ আছোঁ মই। কাইলৈ কেনেকৈ আনে নাজানো, এই আপোনাক চোলা এটা আনি দিব লাগে বোলে, আনি দিব চোলা এটা। হ'ব দে, কিবা এটা কৰি আনিব লাগিব। ভাইটি কি লাগিব কোৱা? দাদা মোক চোলা এটা লাগিছিলে। চাই লোৱা চোলা, তোমাক কোনটো পচন্দ হয় তুমি নিজে চাই ল'ব পাৰিবা। এইফালে এইবোৰ চাই লোৱা, এইবোৰ পাইছোঁ, কিন্তু চোলাবোৰ বৰ ভালকৈ পচন্দ হোৱা নাই। বহুত কাপোৰ আছে, পচন্দ হ'ব, তুমি ভালকৈ চাই ল'ব পাৰিবা। চাই লোৱাচোন তুমি একবাৰ। দাদা এই চাৰ্টটো ভাল লাগিছে, ইয়াৰ দামটো কওকচোন। এইটো ন, এইটোৰ দাম তুমি 700 টকা দিব লাগিব। 200 টকাত হ'ব নেকি দাদা? কি যে কৈছে, ইমান কম দামত দিব নোৱাৰিম নহয় মই। নহ'ব ইমান কম দামত। তেনেহ'লে 220 টকা লওক আৰু। নহ'ব, 500 টকা দিয়ে যদি নিব পাৰিব আৰু। 300 টকা দিম দাদা। বহনিৰ সময় আছে, লাষ্ট 400 টকা দিব। 350 আছে আৰু, হ'লে কওক নহ'লে যাওঁ। ৰ'ব দাদা, মোলৈকে দিলোঁ আৰু, লৈ যাওক। এইটো লওক, দিয়ক। পইচাটো এইফালে পে' কৰি দিয়া। ক'লে পলালি হৈ কুকুৰ, পইচা যদি নিদিয় দিবলৈ মন নাছিলে, ইমান দেৰি দৰ দাম কিয় কৰি আছিলে হা? আপোনাৰ লাভৰ বাবে দাদা, দৰ দাম নকৰা হ'লে আপোনাৰ 700 টকা গ'লহেঁতেন, এতিয়া আপোনাৰ 350হে গৈছে। ক'ৰ পৰানো জানো অপজন খোৱাবোৰ আহে, ৰাতিপুৱাই মোৰ মাথা নষ্ট কৰিলে, ৰাতিপুৱাই লছ মোৰ খাই দিলে। কলিজাটো খাই দিলে। ৰাতিপুৱাই মাধমাৰ মাৰিলেহি আহি মোক। ঐ কুকুৰ, ৰাতিপুৱাই মোকহে পালিহিনে, তই মোক মাধমাৰটো মাৰি থৈ যাবলৈ। ঠিক আছে। মোক মালকেইটা পঠাই দিব দেই। ঠিক আছে, সোনকালে পঠাব। ৰ'ব, হ'ব, মোক কাষ্টমাৰ এজন আহিছে, ৰ'বচোন। বোলো এবাৰ মানুহজনীলৈও কেইটামান সৰহকৈ লৈ যাওঁ, ছোৱালীজনীও আছে, সেইদিনা ল'ৰাটোলৈ নিদিওঁৱেই নহয়। আপুনি সেইজন নহয়নে, সেইদিনাখন যে মোক ঠগি পেলাই নিছিলে, দৌৰিছিলে দৰ দাম কৰি? দাদা মই নহয় হ'বলা, বেলেগ কোনোবাহে আছিলে নেকি। ঐ কুকুৰ, আকৌ মোক বুৰ্বক বনাবলৈ আহিলি নে তই? আকৌ এবাৰ তই কিনিবলৈ আহিলি হা? কিয় বাৰে আহি আছ হা? তই ঠগি খাবলৈ আহ, ঠগি খোৱাৰ বাদে আৰু কাম নাই তোৰ। কিয় আহিলা আকৌ আজি? কিনিবলৈ আহিলি, কিয় আহিছ? আপুনি মাতিব মানে আপুনিয়ে খেলিব ন? হা? কি কথা কৈছ? মই তোক কেতিয়া মাতিছোঁ আকৌ? তোৰ নিচিনা ডকাবাজ মানুহ মোক নালাগে, কাষ্টমাৰ নালাগে মোক তোৰ নিচিনা। দাদা আপুনি মোক কিয় খং কৰিছে, মোক কিয় বদনাম দিছে? আপুনি মতাৰ বাবেতো মই বাৰে আহি আছোঁ। এইবাৰেই নহয়, আপোনাৰ পৰা মই 3বাৰ তেনেকৈ বস্তু নিছোঁ। তোক মই কেতিয়া মাতিলোঁ? দাদা হৌ ওপৰৰ ফলকখন চাওকচোন, আকৌ আহিব বুলিতো আপুনিহে লিখি থৈছে। গড, মোৰ মূৰত পানী ঢাল, মোৰ মূৰত পানী ঢাল, এইটোৱে মোক খালে। পানী ক'ত আছে দাদা, কওক। গলি নে ইয়াৰ পৰা তই? যা, ইমিডিয়েট ওলাই যা। ভাল বাৰু, আহিছোঁ দাদা, কিন্তু এই ফলকখন কিন্তু আঁতৰাই থ'ব দেই, নহ'লে মই আকৌ আহিম। ঐ বনিয়াম, ক'ত সোমাই আছ? জল্দি ওলাই এফালে, এই ফলকখন আঁতৰাহি।